हेलो गाइस मैं इतना आपलोक देखुम मैं की लैसो आलू लैसो आलू मैं इतना तीनटा व्यवहार करिसो आरो নহৰু अलप करके लैसो कारण हाहर मांसत अलप নহৰু लागे मैं देखुवाम आपलोक केनेके নহৰুखिनि आमी लले हाहर मांसतो खाबले बहुत टेस्टी लागे आरो पियाज मैं दुटा लैसो अकमान डाঙर पियाजो लागे हाहर मांसत खाई टेस्टी लागे आरो এইখিনি হৈছে হাঁহৰ মাংস অলপ তেলাল আছে হাঁহটো হেতু কাৰণে তেলাল হলে হাঁহটো খাবলেও ভাল লাগে আৰু কেনেকে খাব লাগে মই আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকিব স্কিপ নকৰিব এয়া মই লৈছো আলুখিনি কাটি ললো আৰু নহৰুখিনি মই এনেকে সৰু সৰু সাইজত কাটি ললো পিয়াজো তেনেকে মই সৰু সৰু কাটি ললো মই আদাৰ কথা কবলৈ পাহৰিছিলো আৰু আদা অকনো এনেকে লৈ লব আৰু কেঁচা জলকীয়া দুটামান লৈ লব ঠিক আছে তাৰ পিছত আমি ড্ৰাই ইনগ্ৰেডিয়েন্টস কি লম মই হেতু দেখাই আছো জলকীয়া আৰু জিৰা মই পানীত তিয়াই থৈছিলো এতিয়া পটাত পিহি লম আদাখিনিও পিহি লোৱা হৈছে আৰু 1 ঘণ্টা তিয়াই থোৱাৰ পাছত জলকীয়া জিৰাখিনি বৰ ভাল হয় কেৰাহীত মই অলপ তেল দি লৈছো এতিয়া মই আলুখিনি অলপ ফ্ৰাই কৰি লম হাফ ফ্ৰাই কৰি লম এতিয়া মই পিয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি লম আৰু আলুখিনি মই অকমান হাফ ফ্ৰাই কৰিলো আৰু এতিয়া মই পিয়াজখিনি এনেকৈ অলপ ফ্ৰাই কৰি লম এতিয়া ইয়াত আপুনি জলকীয়া আদা আৰু নহৰুখিনি দি দিব কেঁচা জলকীয়াখিনি দিব আৰু ভাজি থাকিব আৰু তাৰ পাছত মাংসখিনি ইয়াত দি দিব আৰু মাংসখিনিও ইয়াৰ লগত ভালদৰে মিক্স কৰি তলে ওপৰকৈ ভাজি দিব আৰু গেছটো ষ্টিমত ৰাখিব আৰু এনেকৈ ভালদৰে ভাজিব আৰু এতিয়া দেখিছে মাংসটো কিমান ধুনীয়াকৈ মিলি গৈছে জলকীয়াখিনিৰ লগত এতিয়া আমি ইয়াত হালধি এড কৰিম মই হালধি পৰিমাণটো অকমান দিম হালধিৰ পৰিমাণটো মই কমাই দিও কিহৰ কাৰণে হাঁহটো প্ৰথমতে পুৰি লওঁতেও অকমান হালধি সানি লোৱা হয় আৰু সেইবাবেই মই হালধি পৰিমাণটো কমাই দিও আৰু আধা চামুচ মই দিছো এতিয়া মই ইয়াত অলপমান নিমখ এড কৰিছো আধা চামুচে হ'ব মই নিমখ এড কৰিছো পিছত আপোনালোকে নিমখ এড কৰিব পাৰিব এয়া দেখিছে হাঁহখিনি ভালকে উতলি আছে আৰু উতলি থাকুতেই মই এতিয়া ইয়াত জিৰাখিনি পিছি লোৱা জিৰাখিনি দি দিলো আৰু লগতে শুকান জলকীয়াখিনি তিয়াই ৰাখিছিলো পিহিলো সেইখিনিও তাত দি দিলো আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৰাই দিম আৰু ভালদৰে মিক্স কৰি লৰাই দিয়াৰ পাছত দেখিছেই চাগে আপোনালোকে কিমানখিনি তেল ওলাইছে হাঁহটো তেলাল হলে তেল ওলাবই আৰু সেইবাবে তেলৰ পৰিমাণটো হাঁহটো তেলাল যদি হয় কমাই দিব দেখিছে এতিয়া মাংসখিনি ভালকৈ লৰাই দি অলপমান ভাজিব আপোনালোকে কমেও 5 মিনিট মান সময় ভাজি ল'ব আৰু গেছটো কিন্তু ষ্টিমত ৰাখিব আৰু ভালদৰে হাঁহখিনি ভাজি ল'ব যাতে তেলৰ এই ফুটফুটনিটো ওলাই থাকে এতিয়া মই ইয়াত অলপমান জালুক এড কৰিম জালুকখিনিও মই পিহি পেলাই গুৰি কৰি ৰাখিছিলো পেকেটৰ জালুক নহয় গোটা যোনটো জালুক পোৱা যায় সেই জালুকটো মই পিহি পেলাই এনেকৈ গুৰি কৰি তাত দিলো আৰু জালুকৰ পৰিমাণটো অলপ বেছিকৈ দিছো এয়া দেখিছে মই ইয়াত আলু এড কৰি দিলো আৰু এতিয়া ভালকৈ ভাজি থাকিব আৰু গেছটো ষ্টিমত ৰাখিব আৰু এনেকৈ আপোনালোকে 10 মিনিট সময় ভালদৰে ভাজি ল'ব ভালদৰে ভাজি থাকিব এনেদৰে এয়া দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈ আহিছে জালুকৰ পৰিমাণটো অলপমান বেছিকৈ দিলে কালাৰটো বৰ ধুনীয়া হয় আৰু মই এতিয়া কাষতে পানী অকণ গৰম কৰিছো আৰু তাৰ পাছত সেই গৰম পানীখিনি মই ইয়াত এড কৰি দিম পানী এড কৰি দিলো পানী এড কৰি দিয়াৰ পাছত এনেদৰে ভালকৈ অলপ লৰাই দিম আৰু যাতে ধুনীয়াকৈ মিলি যায় মছলাখিনি পানীৰ লগত ভালকৈ মিলি যোৱাকৈ লৰাই দিম আৰু এতিয়া 10 মিনিটৰ বাবে ঢাকনিৰে ঢাকি দিম আপোনালোকে দেখিছে মই এতিয়া ইয়াত প্ৰেছাৰ কুকাৰত দিছো প্ৰেছাৰ কুকাৰত দি মই 3টা হুইচেল দিম তাৰ পাছত মই খাব পৰা হৈ যাব নমাই দিম আৰু তাৰ পাছত খাব পৰা হৈ যাব ইয়াত মই অকমান পানী এড কৰি দিছো মনত ৰাখিব প্ৰেছাৰ কুকাৰত পানীটো শুহি নাযায় ঠিক আছে আৰু নিমখটো আপোনালোকে পাছতো দি দিব পাৰিব যিমানখিনি আপোনালোকে খায় নিমখ
সেই পৰিমাণে দি দিব পাৰিব। দেখিছে এতিয়া প্ৰেছাৰ কুকাৰৰ পৰা মই মাংসখিনি উলিয়াইছোঁ আৰু তাৰ পাছত কেৰাহীত অলপমান মই গৰম হ'বলৈ দিম, মানে পানীটো অকণমান শুকাবলৈ দিম আৰু তাৰ পাছত আপোনালোকে খাব পাৰিব, পৰিৱেশন কৰিব পাৰিব। দেখিছে কালাৰটো কিমান ধুনীয়া আহিছে। স্কিপ নকৰিব, লাষ্টতো মই এটা বস্তু দিম, সেয়া আপোনালোকে দেখি থাকিব। এইটো হৈছে বৰ সোৱাদযুক্ত আৰু হৈছে মান ধনিয়া। এয়া মান ধনিয়া মই অকণমান দি দিম। হাঁহৰ মাংস ৰেডি হৈ গ'ল, এতিয়া আৰু খাবহে লাগে।